হাই হেল্ল' নমস্কাৰ বন্ধুসকল। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ এখন ভাওনা কৰিবলৈ। ভাওনাখনৰ দোহাৰ দায়িত্বটো আমাক দিয়ে। ভাওনাখন আছে নতুন খলিহামাৰী গাঁৱত। ভাওনাখনৰ নাম হ'ল সিন্ধুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। ভাওনাখনৰ দুটামান দৃশ্য আপোনালোকক আগত অৱগত কৰিছোঁ। যদিহে দৃশ্যকেইটা চাই ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু কমেণ্ট কৰি দিব। আজি বাৰু বাচ্চাই ইমান মনত কমিছে কিয়? আন দিছেতো লগতে তাৰ ইমান বিলম্ব হ'ল নেকি না? হ'ল নেকি পুত্ৰৰ কিবা অঘটন? না কেন তুমি দুর্ভাবনা বারে বারে মনলৈ আনা? না তুমি ভাবার দরে হরদরে পানি তোলা ঘাট ইমান তো নহয় নিকট আমার আশ্রয় করা। তাতে হে খরারের সময় যাব লাগে পলুকারে বহু আগুয়াই। সেইভাবে হয়তো তার হইছে কলম। না কিমান বয়স হইছে তার? ইমান কোমল বয়সতে কি আমার পূজা যাব লগা হইছে? প্রতিদিনে কাম করি করি হয়তো করিছে ভাগরি। সেইভাবে হয়তো আহিছে আমার মনে আর তই কেমান মৌন হয়ে রলিবে আমার প্রতি তোর সাগই খং দিছে নহইনে। কি করিবি বাসা আমার দুর্ভাগ্যর ভাবে? রাজাময় আধারে নন্দ আপনি আছেন আপক রাজা আপক আসনে কুমলে আপনার মরে প্রজা শুনিছো ধারে তোরতে নাতরালে বাহু বলে
আপোনাক তৃণখন দিবলৈ পুত্ৰও যে নাই আশ্ৰমত কৈছে কি শৰতৰ তীৰে আনিবলৈ নিৰ্মল নালাগে দিব মোক আসনে বকনে পাৰে যদি এটি অভিশাপ দিয় হৈ যাওকে হৈ যাওকে দখৰ কৰি নামি ধৰণীৰ পৰা নালাগে দেখিব আৰু এই পাপী দখৰতকে সমগ্ৰ বিশ্বই কিয় আপুনি এনেদৰে কৰিছে ক্ৰন্দন সতেৰে কি ৰাজ্যত অন্য কিবা অঘটন কিন্তু আহিল ঘূৰি অযোধ্যা ৰাজ্যৰ প্ৰিয়ে লগৰ নাই লগৰ শুনিছো মই পুত্ৰৰ পৰা অন্ত বিহু অপুত্ৰ এনে হয়তো কোমল চাকৰ হৈ চকিলে সি আমাৰ পুত্ৰ লাভৰ উপায়েদি কৃতাৰ্থ কৰক না কৃতাৰ্থ কৰক নালাগে দিব মোক পুত্ৰৰ কন্যা ৰাজা কাৰোবাৰ পুত্ৰকে নিবিচাৰো আৰু মই পুত্ৰ সন্তানৰে ৰাজা কোন সেইটো দুৰ্ভলীয়া জগতৰ মাজে কিমান মুখে আজি মোৰ দোলাই বছৰ প্ৰভাতৰ দিশত আহিছিল মই মৃগয়াৰী সেই সৰজুতিৰৰ গহনে গৰ অৰণ্যৰে মধ্যে ঘতে শুনিলো জলপান কৰে কিন্তু মুখ হয়তো মুহূৰ্ততে কৰিব আক্ৰমণ ভাবি প্ৰহাৰীৰ মই ভাবি প্ৰহাৰীলো মই শব্দ বেদিবা শব্দ বেদিবাৰ মানে কাঢ়ি ললে যদু পুত্ৰৰ
Nah,
তোমার দেখুন
নালাগে মোক নাই মোৰ আৰু কোনো মিলা পুত্ৰৰূপে সেৱা কৰোঁ আপোনাৰ যুগল চৰণ। নহয় ৰাধা, পুত্ৰ আৰু পত্নীৰ বিয়োগৰ পাছত মই জানো যে আইখনৰ কিবা পৰিমাণে আছে। প্ৰণাময়ী জীৱন ত্যাগ কৰাৰ এইয়ে উপযুক্ত সময়। নহয় কিন্তু তুমি হলা পবিত্র শিক্ষামুকুলৰ উচ্চবংশীয় ৰাজা। তোমার দ্বারাই প্রবাহিত হব ভবিষ্যৎ বংশের ধারা। তোমার ঔরকে জাত হব রঘুকুলমণি। দুস্তক বিরাগে জগততে শান্তি ঢালিব করিবা স্থাপন। লোৱা ৰাজা, লোৱা মোৰ আশীৰ্বাদ ৰূপে ইয়াক কৰিবা গ্ৰহণ। কৰিলে কিবা মহামান্যিকালৈ কৰি মোৰ চৰণতে জনাইছো সহস্ৰ প্ৰণিপাত। সোণা ৰাজা, অনুৰোধ নহয় বুলিবৰ অনুৰোধ নহয়। আদেশ কৰক মাত্ৰ এই দাসৰ প্ৰতি। ৰাজা যেবে মই ত্যাগিম এই নশ্বর পুত্ৰৰূপে কাৰ্য যেন কৰা সমাপন। এই শেষ বাক্য মোৰ কৰিবা ৰক্ষণ। বিদায় বাধা, দেখা সর্বজনা বিধিত ধন মিত্র বরণ করে
গুচি গ'লে শুনিবৰ আনন্দ পাপ কাকৰতে নিমজ্জিত কৰি মই পাপী ভাবি আৰু একো লাভ নাই সেনাপতি সৈন্য গমন কৰে মুনিবৰে কবিতা পুত্ৰ ভাজ্যাৰে পেট কৰ্ম